सरकार मिसलिया सरकार काम নাই শিক্ষা মন্ত্রী কবে শিক্ষা মন্ত্রী কবে শিক্ষা মন্ত্রী কবে সরকার কাম নাই সরকার কাম নাই বাংলা হাটালি খেলা বন্ধ করো 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 सरकार को सरकार को मंत्री को मंत्री को मंत्री को डॉक्टर काम नहीं डॉक्टर काम नहीं हमार दबे सरकारे लाख लाख कोटी कोटी टका आसनी उलियाब पारे किन्तु सामान्य 1500 टका माननीটো दिबले নোৱাৰে এইখন सरकार नीलाश सरकार বুলি ক'ব লাগিব सरकारखने আমাক বাৰম্বাৰ কি কৰিছে পেটত গুৰ মাৰিছে তেওঁলোকে 1500 টকা মাননীটো তেওঁলোকে আজি তাৰিখলৈকে দিব পৰা নাই আৰু তেওঁলোকে লাখ লাখ চাকৰি উলিয়াইছে গতিকে আমি আজি কোনো কাৰণতে মিছন ডাইৰেক্টৰ অফিচত মিছন ডাইৰেক্টৰ সোমাব নিদিওঁ তেওঁ কৈছিলে যে এইটো মাহৰ ভিতৰতে দৰমহা পাব কিন্তু আজি মাৰ্চৰ 6 তাৰিখৰ পৰা আজি এমাহ দিন উকলি গ'ল আজি তাৰিখলৈকে দৰমহা দিয়া নাই গতিকে আজি 4 মাহে আমাক দৰমহা দিয়া নাই আজি দৰমহা নিদিয়ালৈকে আমি মিছন ডাইৰেক্টৰ অফিচৰ পৰা উঠি যোৱা নহয় কৈ পৰা আমাৰ বিভিন্ন জিলাৰ পৰা আহিছে আমাৰ 19খন জিলা আহি আছে আৰু আহি আছে বহুত জায়গাত পুলিচে গাড়ী ৰাখি থৈছে আহিব দিয়া নাই গতিকে যেনেকৈ হ'লেও আমি ইয়াত মিছন ডাইৰেক্টৰক আজি লগ কৰি আছো দিনে স্কুল যাব লগা হয় স্কুল নগ'লে আমাৰ হেডমাষ্টাৰ আমাক চাকৰি বা বহিষ্কাৰ কৰি দিম বুলি কয় বেলেগ ৰান্ধনি দিম বুলি কয় আমি এতিয়া 5 চনৰ পৰা 2005 চনৰ পৰা কৰি আছোঁ তেওঁলোকে আমাক আশাত বন্দী কৰি ৰখাইছে আমি কেনেকৈ সেই কামটো নকৰাকৈ থাকিব পাৰোঁ আমাক সময়ত ঘৰ নচলে আপোনালোকে সেই কথা জানিছেনে 1000 টকা কি ঘৰ চলিব তেওঁলোকৰ এতিয়া বিহুত আমাক এটকা নিদিলে তেওঁলোকৰ ল'ৰা ছোৱালীয়ে যে দামী দামী কাপোৰ পানী পিন্ধিব লাগে আমাৰ ল'ৰা ছোৱালীক কিবা ভালকৈ এসাঁজ খুৱাব মন নাযায় নেকি সেই ক্ষেত্ৰতে আমি বহুত দুখ পাই আজি আমি আমাৰ যে বিহুৰ মাজত এটকা এটা পোৱা নাই সিহঁতে ডাঙৰ ৰাইজৰ টকা দি পেলাই পাতিছে আমাক 1500 টকাটো দিব লাগে ৰাইজৰ সক্ষম নহয় আৰু আমাৰ এনেকুৱা দুখীয়া মানুহে ৰান্ধে দুখীয়া মানে 1500 টকাটো দিলেতো যেনে তেনে আৰু বিহুকে পাতিব পাৰিলেহেঁতেন আৰু সেইটো পাতিব কিয় চৰকাৰে এনেকুৱা যোগালী মানে কৰিছে আমাক কিয় ঠগাইছে কেলে সক্ষমঞ্চৰ হোৱাদাই কৰি আহিছে 5জনৰ পৰা ৰান্ধিছোঁ এতিয়া স্কুলত এদিন দেৰিকৈ অকণমান সময় দেৰি ওলাই দিব বিচাৰে কমিটিয়ে ওলাই দিব বিচাৰে ৰাইজৰ আমাৰ মেম্বাৰবিলাকে ওলাই দিব বিচাৰে কাম নকৰিলে ওলাই দিব বিচাৰে ইমান দায়িত্ব গধুৰ চলোৱাৰ পিছত চৰকাৰে আমাৰ ফালে নাচায় বিহু পাতি ডাঙৰ লম্বা কৰিছে কিন্তু আমাৰ দুখীয়াবিলাকক চিপিহে নেমু জলকীয়া চিপা দিয়ে তেনেকৈ চিপি আছে আমাক কিয় তেনেকৈ কৰিছে আজি আমি গুলি খাই হ'লে আমাৰ দামীকেইটা মাৰিব লাগিব আমি ৰাইজৰ আগত ৰাইজৰ আগত আহিলেও একো সন্মান নাযায় আমাৰ ৰাইজৰ আগত আহিব লাগিব কথা দিব লাগিব পিছতে আমি যাম না নিৰ্দিষ্ট কামলৈকে আমি ইয়াতে আপুনি অসুস্থ হৈ পৰিছে ইমান প্ৰখৰ হয় এইটো
এইটো চৰকাৰক নিলাজ বুলি ক'ব লাগিব যিহেতু আমি যিখিনি আমি অকণমান আমাৰ 9,600 টকা সেই দৰমহাটো দিব পৰাই তেওঁলোকৰ কি ক্ষমতা নোহোৱা হ'ল আৰু যিটো আমাৰ প্ৰাপ্য পাব লগা 2007 চনৰ পৰা আমাক মানে ৰেগুলাৰ পষ্টত কৰি দিম বুলি তেওঁলোকে চুক্তি দিছিলে আজিলৈকে তেওঁলোকে মানে মানি লোৱা নাই কি কাৰণত ধৰিব পৰা নাই আমি এইটোৱে দুখ লাগি আছে যে আমাক কৰ্মগত কৰি থৈ আমি আজি ক'তো ওলাব নোৱাৰোঁ হাজাৰ কৰিব নোৱাৰোঁ ল'ৰা ছোৱালীক মানে বিদ্যালয় ভালকৈ দিব নোৱাৰোঁ আমাৰ যিখিনি দাবী এইখিনি দাবী মানি লয় চৰকাৰক সেইটোৱে অনুৰোধ কৰিছোঁ 9,600 টকা বৃদ্ধি কৰক আমাৰ নিয়মীকৰণৰ বৃদ্ধি কৰক আৰু বৃদ্ধ পেঞ্চন মেডিকেল ফ্ৰী এইখিনি আমাৰ বৃদ্ধি কৰক সেইখিনিলৈ আমি কামনা কৰিছোঁ শিক্ষামন্ত্ৰী মুখ্যমন্ত্ৰী ছাৰলৈ আমি প্ৰেৰণ কৰিছোঁ